সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ বহু দিনৰ মূৰত আপোনালোকলৈ এটা সৰু অকণমানি ব্লগ এটা। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ৱেলকাম কৰিছোঁ মোৰ ৰাজশ্ৰী চেনেললৈ। আৰু আপোনালোক সদায় ভালে থাকক, কুশলে থাকক তাকেই কামনা কৰিছোঁ। আৰু তেতিয়াহ'লে আজিনো মই কি দেখাওঁ আপোনালোকক তাকে তেতিয়াহ'লে চাই যাওঁ। আহকচোন বাৰু মোৰ লগতে। আপোনালোকৰো বাৰু কেতিয়াবা এনেকুৱা হয়নে বাৰু? ৰুটি বা লুচিৰ লগত সদায় তৰকাৰী খাই খাই আমনি লাগেনে বাৰু? আজি ময়ো পিছে কি কৰিলোঁ, ৰাতিপুৱা লুচি কৰিলোঁ, লগতে কৰিছোঁ অকল বইল কণীহে। আৰু এনেকৈ কৰিয়েই আজি ৰাতিপুৱা ব্ৰেকফাষ্টত মই দিবলৈ লৈছোঁ। সদায় কেতিয়াবা তৰকাৰী খাবলৈ মনো নাযায়, তেতিয়া আপোনালোকেও কেতিয়াবা লুচি হওক বা ৰুটি হওক বইল কণী কৰি ল'ব। আৰু এনেকৈ কৰি আপোনালোকৰ ব্ৰেকফাষ্টখিনি তৈয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন কোনোবাও আহিছে মোৰ চেনেললৈ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাবলৈ হ'লে কাষতে থকা বেল আইকনটো টিপি অল কৰি থৈ দিব। আৰু এনেকৈ মই মোৰ ব্লগৰ মাজতে গৈ থাকোঁ। আৰু কেতিয়াবা তৰকাৰী খাবলৈও মন নাযায়, আৰু তেতিয়া কি কৰোঁ, অকণমান মাছ চাছ আনিলে মানে অকণমান ভাজি পেলাই এনেকৈ অকণমান সজাই মেলি দিবলৈ চেষ্টা এটা কৰোঁ। আৰু তেনেকৈ কৰি মই এয়া দিছোঁ। আৰু মাজে মাজে কেতিয়াবা এনেকৈ বৰ কৰোঁ। পটলখিনি পাতলকৈ কাটি লৈছোঁ। আৰু বেচনৰ লগতে অলপমান চফ গুটি, অকণমান জিৰা গুড়ি, লগতে অকণমান আজৱাইন, নিমখ, হালধি আটাইখিনি মিহলাই লৈ পাতলকৈ তেলতে বৰ বনাই লৈছোঁ। আৰু লগতে এয়া পনীৰ মছলা কৰিছোঁ। আৰু মই আজি ৰেচিপিবিলাক একোৱে দেখুওৱা নাই, খালি এনেই কেইটামান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অকণকৈ দেখুৱাব পৰা এটা ব্লগকে। আৰু এয়া পটল ফ্ৰাই, পাতলকৈ কৰা, বেচন লেটিয়াই কৰা বৰ, লগতে এয়া পনীৰ মছলা আৰু মাছ ফ্ৰাই কৰিছোঁ। এনেকৈও কেতিয়াবা আপুনি কৰিব পাৰে। আৰু লগতে কৰিছোঁ অকণমান 1 ইঞ্চি 1.5 ইঞ্চি দীঘলৰ আকাৰত এয়া ভেন্দি ভাজি কৰিছোঁ। সদায়নো তৰকাৰীবিলাক খাই থাকিবলৈ কেতিয়াবা মনো নাযায়, আৰু কেতিয়াবা এনেকৈও কৰি পেলাই খায়ো অকণমান ভাল লাগে। সেয়ে মই ভাবিলোঁ আজি অকণ আপোনালোকৰ আগত মইনো কিনো কৰোঁ, কেতিয়াবা অকণমান বেলেগকৈ কৰোঁ, চিম্পুলকৈ কৰোঁ। তথাপিতো তাকেই মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ এনেকৈ। আৰু আপোনালোকেনো কি কৰি খায় জনাবচোন বাৰু। মই এয়া পনীৰ মছলা, লগতে পটল বৰ কৰিছোঁ, লগতে মাছ ফ্ৰাই, এনেকৈ ধৰণকৈ কৰিও মই, আৰু ভেন্দি ফ্ৰাই কৰিও মই এনেকৈ কেতিয়াবা ঘৰত এনেকৈ দিওঁ। আৰু সেয়ে ভাবিলোঁ অকণকৈ এনেকৈ দেখুৱাই যাওঁ। আকৌ এয়া মই অকণমান লৈ লৈছিলোঁ, এয়া হৈছে সৰু মাছ। ভালকৈ ধুই মেলি ল'লোঁ। লগতে ইয়াতে লৈছোঁ নিমখ হালধি জোখমতে সানি লৈছোঁ। আৰু নিমখ হালধিখিনি খুব ধুনীয়াকৈ সানি ল'ব। আৰু এতিয়া এয়া মোৰো নিমখ হালধি ভালকৈ সনা হৈছে। আৰু এনেকুৱা সৰু মাছ আনিলে ভাজি খায়ো ভাল লাগে, লগতে কেতিয়াবা এনেকুৱা গৰমৰ দিনত টেঙাৰ জোল কৰিও খাই বেছি ভাল লাগে। কিন্তু মই আজি কৰিবলৈ লৈছোঁ এয়া নিমখ হালধি সানি লৈ পেলাই এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া সৰু মাছখিনি ভাজি আছোঁ মই। আৰু কেতিয়াবা আধা ভজা হওঁতেও লগতে পিঁয়াজ, জলকীয়া, লগতে নৰসিংহ পাত দি যদি ভজা যায়, তেতিয়াও খাবলৈ এটা বেলেগ সুকীয়া সোৱাদ হয়। আৰু আজি মই তেনেকৈ কৰা নাই, চিম্পুলকৈ কৰিছোঁ মাছ ফ্ৰাই।
আৰু এনেকৈও গৰমে গৰমে মচমচীয়াকৈ ভজা সৰু সৰু মাছেদি ভাতকেইটা খায়ো কিমান ভাল লাগে। গতিকে আজি মই এয়াই দেখুৱালোঁ আপোনালোকক মোৰ ব্লগৰ মাজতে। সৰু সৰু ঘৰুৱা টিপছ কিছুমানকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এখন প্লেটতে পিঁয়াজ জলকীয়া আৰু লগতে মাছখিনি দি ধুনীয়াকৈ সজাই দিছোঁ। আৰু এনেকৈ কৰি আজি মোৰ ব্লগটো ইমানতে সামৰণি পেলাইছোঁ। আৰু শেষলৈকে চাই আছোঁ যদি সকলোকে ধন্যবাদ জনাইছোঁ।